জুবিন গাৰ্গক এগৰাকী যুৱতীয়ে মঞ্চত সাৱটি ধৰিলে আৰু তাৰ পিছতে আশ্চৰ্য বৰপাত্ৰকো এগৰাকী যুৱতীয়ে মঞ্চত গৈ সাৱটি ধৰিলে। বিষয়টোলৈ খুব চৰ্চা হৈছে ছ'চিয়েল মাধ্যমত। বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। কণ্ঠশিল্পী দুগৰাকীকে সমালোচনা কৰিছে। কিছুমানে আকৌ যুৱতী দুগৰাকীক ভাইৰেল হোৱাৰ সহজ উপায় বুলি সমালোচনা কৰিছে। এতিয়া বিষয়টো হ'ল যে আচলতে সেই দুগৰাকী যুৱতীয়ে সঁচাকৈয়ে ভাইৰেল হোৱাৰ আশা লৈ মঞ্চত গৈ এনেদৰে কণ্ঠশিল্পী দুগৰাকীক আলিঙ্গন কৰিছিল নেকি? বা কিছুমানে এনেকুৱা কথাও ক'ব বিচাৰে যে যুৱক এজনে যদি তেনেকুৱা কণ্ঠশিল্পী এগৰাকীক বা যুৱতী কণ্ঠশিল্পী এগৰাকীক এজন যুৱকে যদি মঞ্চত গৈ আলিঙ্গন কৰিব বিচাৰে তেনেহ'লে পিছৰ পৰ্যায়খিনি কি হ'ব? তেনেকুৱা কৰিব দিব জানো? এনেকুৱা উদাহৰণ বহুতেই দাঙি ধৰিছে যে কণ্ঠশিল্পী এজনক তেনেকুৱা লগ কৰিব গৈছে আৰু মঞ্চৰ পৰাই দেহৰক্ষী বাহিনীয়ে বা পুলিচ বাহিনীয়ে তেখেতক মঞ্চৰ পৰা খেদি পঠিয়াইছে বা আলিঙ্গন কৰিব দিয়া নাই বা লগ কৰিব দিয়া নাই। কিছুমানে এই বিষয়লৈ খুব চৰ্চা আৰম্ভ কৰিছে বা কিছুমান আক্ষেপো কৰিছে। বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াৰ পোষ্ট, বিভিন্ন ধৰণৰ মতামত, কিছু মতামত সপক্ষে গৈছে, কিছুমান মতামত বিপক্ষে গৈছে। এতিয়া আচল কথাটো হ'ল এনেকুৱা যে বিষয়টো আচলতে কি হোৱা উচিত? এটা কুকুৰে যদি মানুহ এজনক কামোৰে তেনেহ'লে কিন্তু বাতৰি নহয়, কিন্তু ওলোটাকৈ যদি সেইজন মানুহেই সেই কুকুৰক যদি কামোৰে তেনেহ'লে কিন্তু বাতৰি হয়। আমি এই সমগ্ৰ বিষয়টো যদি এটা ধনাত্মক দিশলৈ গতি কৰাই লৈ যাওঁ তেনেহ'লে বাৰু কেনেকুৱা হয়? প্ৰতিজন ব্যক্তিৰে প্ৰিয় শিল্পীগৰাকীক কাষৰ পৰা চাবলৈ সকলোৰে মন যায় আৰু সকলোৱে বিচাৰে, আৰু তেনেকুৱাই হয়তো সেই দুগৰাকী যুৱতীয়ে ভাবিছিল আৰু সেই ভাবিয়েই নিজৰ প্ৰিয় শিল্পী দুগৰাকী যুৱতীয়ে মঞ্চত গৈ আলিঙ্গন কৰা দৃশ্যই ভাইৰেল হৈ পৰিছে আৰু ইয়াক লৈ বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দিবলৈ আগবাঢ়িছে। আমি যদি সমগ্ৰ বিষয়টো এটা ধনাত্মক দিশত লৈ যাওঁ তেনেহ'লে বস্তুটো সহজ হয়, আৰু যদি আমি জটিলভাৱে লৈ যাওঁ তেনেহ'লে আৰু বেছিকৈ জটিল হ'ব বিচাৰিব। মাজৰ পৰা ক'ব গ'লে আমাৰ কণ্ঠশিল্পী দুগৰাকীক সমালোচনা কৰা হ'ব, সেইটো কোনোপধ্যে হ'ব নালাগে। কাৰণ জুবিন গাৰ্গৰ দৰে এগৰাকী কণ্ঠশিল্পী অসমত দুবাৰ আমি পামনে নাই তাৰ আশা কম। গতিকে জুবিন গাৰ্গ সকলোৰে হৃদয়ত আছে, সকলোৰে মনত আছে, আৰু জুবিন গাৰ্গক সকলোৱে ভাল পায়। কি ল'ৰা কি ছোৱালী, জুবিন গাৰ্গৰ দৰে প্ৰিয় শিল্পীক ওচৰৰ পৰা চাবলৈ বা তাক আলিঙ্গন কৰিবলৈ সকলোৱে বিচাৰে।